Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আল্লাহৰ অশেষ ৰহমতত আমিও ভালে আছোঁ। আসলতে ব্লগটো দিবলৈ বহুত লেটেই হ'ল, এই ব্লগ যিহেতু আৰু নিদিয়াকৈ ভালো লগা নাই, যিহেতু ৰেকৰ্ডিং কৰা আছে। বিশেষ মানে কিছুমান অসুবিধাৰ কাৰণে মই দিব পৰা নাছিলোঁ, সেইকাৰণে আজি দেৰিকৈ শ্বেয়াৰ কৰিছোঁ। আৰু এয়া ৰোজামা আছিল যিহেতু মই বেগত অলপ খেজুৰ আৰু পানী লৈ লৈছোঁ। দেওবৰীয়া দিনত ওলাইছোঁ, এয়া আহি দোকান পালোঁ। মানে হাজবেণ্ডে অলপ ছুটি পাই দেওবাৰে, সেইকাৰণে আমি খেজুৰ লৈ আবেলি সময়তে ওলাই গৈছিলোঁ। তাৰপিছত সেয়ে ঈদ শ্বপিং কৰি হৈও গ'ল। আহি ঘৰত বাকী কি কৰিলোঁ নেদেখুৱালে, ডাইৰেক্ট শ্বপিং। এয়া ৰাইচাৰ জোতা আৰু এযোৰ চেণ্ডেল। জোতা আৰু কাপোৰটো ঈদ শ্বপিঙত ঈদ লগত দেখা পালেই, তথাপি আকৌ ভালকৈ মই দেখুৱাই দিছোঁ। এয়া তাইৰ মেইন ফ্ৰকটো আৰু ঈদৰ ফ্ৰক, আৰু এইফালে এযোৰ লেহেংগা। এয়া মই খুলি আকৌ দেখুৱাই দিছোঁ। এযোৰ তাইৰ নানাৰ ফালৰ পৰা গিফ্ট পাইছে আৰু একদম কইনাৰ নিচিনা। আৰু এযোৰ চিক্ৰেট ছেটেই হয়। এযোৰ আকৌ তাইৰ নানীৰ ফালৰ পৰা পাইছে। এযোৰ তাৰ মামী এজনীৰ ফালৰ পৰা পাইছে। মানে মামী মই কওঁতে মোৰ ভাইটিটো সৰু, মানে মোৰ জেঠাই ল'ৰাৰ বোৱাৰী, আৰু তেওঁ দি পঠিয়াইছিলে। আৰু এইটো ফ্ৰক, এইটো তাই নানীৰ ফালৰ পৰাই পাইছে তাই। তো মোটামুটি 5যোৰ হ'ল, সেইকাৰণে মই বেছি কাপোৰ লোৱা নাই, এইকেইযোৰেই লৈছোঁ। এযোৰ লৈছোঁ। আৰু এয়া হ'ল মোৰ ড্ৰেছ। চুৰ্ণিটো প্ৰথমতে দেখুৱাইছোঁ ছাইডৰ, এই হেৰিটো মোৰ ইমান ভাল লাগিছে নহয়। আৰু চুৰ্ণিটোৰ এটা বিশেষত্ব, যেনেকৈ মন যায় ল'ব পাৰি, কোনো ওলোটা চিধা নাই। আৰু এইটো চিক্ৰেট ছেটেই আছিল। মোৰ মেইন মানে কামখিনিয়ে দেখুৱাইছোঁ, মণিৰ কাম। আৰু এইটো এটা গাউন হয়। এই গাউনটো আচলতে মোৰ ঈদ বুলি নহয়, আৰু আগতে লোৱা হৈছিল বিয়া এখনত। বিয়া ব্লগটো যে চাইছিলোঁ, সেই বিয়াখনত মই লৈছিলোঁ। এদিনেই পিন্ধা হৈছে বিয়াত, সেইকাৰণে দেখুৱাও হোৱা নাছিলে। ভাবিছোঁ ঈদ শ্বপিঙৰ লগতে দেখুৱাই দিওঁ। আৰু এয়া মোৰ চেণ্ডেল। এয়া আৰু এযোৰ চেণ্ডেল। খুবেই শ্বৰ্টকৈ বনাইছোঁ ভিডিঅ'টো, মই বেছি বহলাই দিয়া নাই, যিহেতু অলপ দেৰিও হৈছে দিবলৈ। এয়া আৰু এজন চেণ্ডেল মোৰ অলপ ওচৰৰ পৰাই দেখুৱাইছোঁ। এই চেণ্ডেলযোৰ মোৰ বহুত পচন্দ হৈছিল। চেণ্ডেল লোৱা হৈ গৈছিল, তথাপি গৈ মানে এযোৰ পচন্দ হৈছিল যে এযোৰো লৈ লৈছিলোঁ। আৰু এইটো এটা ৰাইচাৰ ৰিবন। মানে মই চোফাতে দেখুৱাইছোঁ, লাইটো জ্বলাব পৰা নাই, জাষ্ট এটা লাইটতে দেখুৱাইছোঁ, কাৰণ ৰাতি 1:30 বজাত মই ৰেকৰ্ডিং কৰিছোঁ। আৰু ৰাইচাৰ হাজবেণ্ড যিহেতু বিচনাত শুই আছে, সেইকাৰণে মই ৰুমতে চোফাটোতে দেখুৱাব লগা হৈছে। আশা কৰোঁ ব্লগটো চাই ভাল পাইছে। যদি ভাল পাইছে, লাইক এটা কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। বাই।